ইয়াৰ চৰকাৰৰ যি উইণ্টাৰ ছেশ্যনৰ যি কাউন্সিল এছেম্বলি হ'ল সেইখনত বহুতখিনি গুৰুত্ব বিষয়ে আলোচনা কৰা হ'ল। আমাৰ যিখিনি কুৱেশ্যন প্ৰস্তাৱ কৰা হৈছিল বা অনা হৈছিল সেইখনৰ এনচাৰৰ লগতে বিশেষকৈ দুটা প্ৰস্তাৱ আকাৰে ৰেজুলেশ্যন আকাৰে আমাৰ BTR প্ৰধান সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াই তেখেতে লৈ আহিছিল। তাৰ ভিতৰত এটা আছিল যে আমাৰ বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন ফৰ ফিউচাৰ অফ চাইল্ড ৰাইটছ শিশু অধিকাৰৰ ওপৰত এটা ৰেজুলেশ্যন অনা হৈছিল আৰু এটা অনা হৈছিল গ্ৰীণ বড়োলেণ্ড মিছনৰ বিষয়ে ৰিক্লেইমিং দি ক্লাইমেট ফৰ এ ৰেজিলিয়েণ্ট এণ্ড ছাষ্টেইনেবল ফিউচাৰ ইন BTR। তো এটা হ'ল গ্ৰীণ বড়োলেণ্ড মিছনৰ ওপৰত ফ'কাছ কৰি আৰু এটা হৈছে চাইল্ড ৰাইটছৰ ওপৰত ফ'কাছ কৰি। তো মই বিশেষকৈ ক'ব বিচাৰিছোঁ যে আমাৰ চাইল্ড ৰাইটছৰ বিষয়ে যিখিনি কথা অনা হৈছে, আমি সকলোৱে জানো যে ইউনাইটেড নেশ্যনছ কনভেনশ্যন অফ দি ৰাইটছ অফ দি চিলড্ৰেন 1989ত যিখিনি প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল, বিশেষকৈ শিশুসকলৰ তেখেতসকলৰ চিভিল ৰাইটছ, পলিটিকেল ৰাইটছ, ইকনমিক ৰাইটছ, কালচাৰেল ৰাইটছ বা হেল্থ ৰাইটছ এইবিলাকৰ ওপৰত যিখিনি কথা আৰম্ভ হৈছিল। আমি ভাৰতবৰ্ষক আমি জানো যে 1992ত এইখন গ্ৰহণ কৰিছিলে তেখেতসকলে আৰু বিভিন্ন কাম কাজ আৰম্ভ কৰা হৈছিল। আৰু সেই মৰ্মে আমি জানো যে বিভিন্ন লজ বা আইন এক্ট, বিভিন্ন ধৰণৰ ৰেগুলেশ্যনছ, বিভিন্ন ধৰণৰ কমিশ্যনছ বা কমিটিবিলাক বনোৱা হৈছে, বিভিন্ন ধৰণৰ আঁচনিবিলাক গ্ৰহণ কৰা হৈছে, তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ মেকানিজমছবিলাক বনোৱা হৈছে চৰকাৰী পৰ্যায়ত। আৰু সেইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা আৰম্ভ কৰি বিভিন্ন ষ্টেট গভৰ্ণমেণ্টে সেইখিনি ইমপ্লিমেণ্ট কৰি আছে। আৰু আমি সকলোৱে জানো যে ডিষ্ট্ৰিক্ট পৰ্যায় বা ব্লক পৰ্যায়লৈকে এটা কমিটি তেনেকুৱা ধৰণৰ আছে, এটা মেকানিজম বনোৱা আছে। কিন্তু আমাৰ BTR চৰকাৰ ফালৰ পৰা এইটোৱে চিন্তা কৰা হ'ল যে আমি এইটো গ্ৰাছৰুটলৈকে লৈ যাব লাগিব। আৰু সেইকাৰণে এইবাৰ প্ৰস্তাৱত অনা হৈছে যে আমাৰ VCDC লেভেলত এটা চাইল্ড ৰাইটছ কমিটি থাকিব লাগে, যাতে সেইটোৰ জৰিয়তে আমাৰ যিমানখিনি চাইল্ড ৰাইটছ ৰিলেটেড যিমান ভাইলেশ্যনছ হৈ আছে, বিশেষকৈ চাইল্ড এবিউজ আমি জানো, এক্সপ্লইটেশ্যন হওক, ট্ৰাফিকিং হওক, চাইল্ড মেৰিজ হওক, চাইল্ড লেবাৰ হওক, স্কুল ড্ৰপ আউট হৈ আছে, তো তেনেকুৱা ধৰণৰ বিভিন্ন মেজৰ ইছ্যুবিলাক আছে। সেইবিলাক আমি কি ধৰণে টেকেল কৰিব পাৰিম আৰু লগতে কি ধৰণে আমি চাইল্ড ফ্ৰেণ্ডলি স্পেচ এণ্ড এনভাইৰনমেণ্ট এটা আমি বনাব পাৰিম, সেইখিনি কথা আজি স্থান পাইছে আৰু সেইখিনি কথা ডিছকাশ্যন কৰা হৈছে। তেখেতে প্ৰস্তাৱ আকাৰত অনাৰ পিছত সকলো আমাৰ যিমান স্পীকাৰসকল আছিলে, যিসকলে এইটোৰ বিষয়ে তেখেতসকলৰ মতামত প্ৰকাশ কৰিছে, সকলোৱে পজিটিভলি এইখন প্ৰস্তাৱক তেখেতসকলে গ্ৰহণ কৰিছে, একচেপ্ট কৰিছে, ছাপৰ্ট কৰিছে। ইভেন বিৰোধী দলৰ অপজিশ্যনসকলেও তেখেতসকলে যিকেইজন বক্তা আছিলে তেখেতসকলেও বহুত এইখন প্ৰস্তাৱখনক তেখেতসকলে গ্ৰহণ কৰিছে বা একচেপ্ট কৰিছে। আৰু চবতকৈ ডাঙৰ এটা কথা হৈছে যে ইয়াত 1% এটা আমাৰ যিটো ফাণ্ড হ'ব, সেইটোৰ 1% এল'কেশ্যনটো সেইটোৰ কাৰণে ধাৰ্য কৰা হ'ব, যাতে সেই ফাণ্ডটো ইউজ কৰা হয় আমি কি ধৰণে চাইল্ড ৰাইটছটো আমাৰ BTRত এনশ্যোৰ কৰিব পাৰিম। আমাৰ বিশেষকৈ তিনিটা বিষয় বা পইণ্ট বা বিষয়ৰ ওপৰত আমি আলোচনা কৰিছোঁ। সেইটো হ'ল এ চাইল্ড লেবাৰ ফ্ৰী BTR, এ চাইল্ড মেৰিজ ফ্ৰী BTR, এ চাইল্ড এক্সপ্লইটেশ্যন এণ্ড চাইল্ড ট্ৰেফিকিং ফ্ৰী BTR। এই তিনিটা মেইন উদ্দেশ্য আৰু লক্ষ্যৰে আজি এই বিষয়টো প্ৰস্তাৱ আকাৰে অনা হৈছিল আৰু এইটো পাছ কৰা হ'ল। তো বাকীখিনি কথা আমাৰ যিটো ক্লাইমেট চেঞ্জ বা গ্ৰীণ বড়োলেণ্ড মিছনৰ ওপৰত যিখিনি কথা আছে সেইখনৰ প্ৰস্তাৱ মৰ্মে অনা হৈছে। মই অনুৰোধ জনাম আমাৰ সতীৰ্থ অৰূপ কুমাৰ দে আৰু লগতে গভৰ্ণমেণ্ট স্প'ক্স পাৰ্চন তেখেতক অনুৰোধ জনাম যে এই কথাখিনি লৈ তেখেতে আপোনালোকৰ সন্মুখত ক'ব। কথাটো ক'ব বিচাৰিছোঁ যে আমাৰ এই চৰকাৰৰ সময়ত যি বিভিন্ন ধৰণৰ ৰেগুলেশ্যন বা বিল পাছ হৈ আছে, সেই সময়ত আমাৰ সদনত বিৰোধী পক্ষৰ প্ৰত্যেকগৰাকী সদস্য সদন ত্যাগ কৰি গুচি যায়। তো তেখেতসকলে আগৰ পৰাই কৈ আহিছে যে আমি কাম কৰিব পৰা নাই, আৰু সদনত কৈ থাকে যে আমি ডেম'ক্ৰেচিক হত্যা কৰিছোঁ, ডেম'ক্ৰেটিক ৰুলছ ৰেগুলেশ্যন ভাইলেট কৰি আমি সদনত থাকোঁ। কিন্তু আজি মই এইটোৱে আপোনালোকৰ ওচৰত ক'ব বিচাৰিছোঁ, যেতিয়া আমাৰ এই ধুনীয়া ধুনীয়া এনেকুৱা গ্ৰীণ BTR পিচফুল BTR, পিচফুল বড়োলেণ্ড, গ্ৰীণ BTR, স্মাৰ্ট BTR বা চাইল্ড প্ৰটেক্টৰ ওপৰত আমি যিবিলাক এই বিল পাছ কৰি আছোঁ বা ৰেগুলেশ্যন পাছ কৰি আছোঁ, এই সময়ত যদি তেওঁলোক ইয়াতে নাথাকে আৰু তেওঁলোকে যদি গম নাপায়, তেনেহ'লে কেনেকুৱা বাহিৰত ক'ব পাৰিব যে চৰকাৰে কাম কৰি আছে। আজি কি যে আমাৰ এই চৰকাৰৰ সময়ত বিভিন্ন ধৰণৰ এনেকুৱা স্মাৰ্ট BTR বা চাইল্ড প্ৰটেক্টৰ ওপৰত যে আমি বিল পাছ কৰি আছোঁ, এই যে আমি নতুন বড়োলেণ্ড ঘূৰিবলৈ গৈ আছোঁ, এই আগৰ চৰকাৰৰ সময়ত এনেকুৱা বিল কিন্তু পাছ কৰা হোৱা নাছিল। তো মই আৰু এটা ইয়াতে আলোচনা হৈছে বিশেষকৈ যে 2% আমি ধাৰ্য কৰিছোঁ গ্ৰীণ BTRৰ ক্ষেত্ৰত। আমি ইতিমধ্যে 1.5 লাখ
বৃক্ষ আমি ওদালগুৰিত ৰোপণ কৰিছোঁ, যোনটো নাকি গিনিজ বুকত ৰেকৰ্ড হৈছে বড়োলেণ্ড। তো সেইমতে এই যে গ্ৰীণ বড়োলেণ্ড আপোনাৰ চাইল্ডৰ ক্ষেত্ৰত আজি চাইল্ড ফ্ৰী মানে চাইল্ড লেবাৰ ফ্ৰী কৰা হ'ব BTRত, এইবিলাক ইমান ধুনীয়া ধুনীয়া পদক্ষেপ এই প্ৰমোদ বড়ো ডাঙৰীয়া নেতৃত্বৰ সময়ত চলি আছে। আৰু ইমান ডাঙৰ ছেশ্যন চলিলে 3 ঘণ্টাৰ অধিক সময় আজি এছেম্বলিত আমি কৰিলোঁ, কাৰ্যক্ৰম চলালোঁ। তো এই সময়ত বিৰোধী পক্ষৰ এগৰাকী সদস্য ইয়াতে নাই। তাৰমানে কি হৈছে, তেখেতসকলে মানে যে ইলেকশ্যন বা জিকি পেলাই নিৰ্বাচিত প্ৰতিনিধি হিচাপে ইয়াতে আহিছে, ৰাইজক যে প্ৰতিনিধি ইয়াতে থাকিব লাগে, চৰকাৰে কি কাম কৰিছে, সেই চৰকাৰে কথাবিলাক যে গাঁৱত গৈ VCD জনাব লাগিব, এইবিলাক তেওঁলোকৰ নলেজত নাথাকিব। তো তেখেতসকল কেনেকুৱা আমাৰ এই 35 লাখ জনসাধাৰণৰ ভিতৰত তেওঁলোকে মেছেজটো আনিব পাৰিব। তো যোনে যোন প্ৰতিনিধি হৈ আহিছে, যোন সমষ্টিৰ পৰা জিকি আহিছে, সেই সাধাৰণ মানুহবিলাকক এটলিষ্ট ক'ব লাগিব যে আমাৰ এই BTR চৰকাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত এনেকুৱা ধুনীয়া ধুনীয়া পদক্ষেপ লৈছে, য'ত নেকি আমি ট্ৰাফিকৰ ক্ষেত্ৰত দেখা পাওঁ যে বহুত ইনমেচিউৰ ল'ৰা ছোৱালীক বা স্পেচিয়েলি ছোৱালীৰ ক্ষেত্ৰত বাহিৰত লৈ যোৱা হয়, ট্ৰাফিকিং হয়, সেইবিলাক যাতে প্ৰটেক্ট কৰিব পাৰোঁ, এইটো কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়াই পদক্ষেপ লৈছে। আৰু এই BTRখন পিচফুল BTR বনোৱাৰ লগে লগে গ্ৰীণ BTR, স্মাৰ্ট BTR পদক্ষেপ লোৱা হৈছে, বিল পাছ কৰা হ'ল। এইটো মানে BTR অসমৰ ভিতৰত যিমানকেইটা কাউন্সিল আছে, মই ভাবোঁ যে কোনো কাউন্সিল এনেকুৱা পদক্ষেপ লোৱা নাই বা এনেকুৱা চিন্তা কৰিছে। প্ৰমোদ বড়ো ডাঙৰীয়া ইমান ধুনীয়া পদক্ষেপ, মই ভাবোঁ যে অহা দিনত BTCখন বহুত আগবঢ়াই লৈ যাব আৰু 35 লাখ জনসাধাৰণ এই আমাৰ এই চৰকাৰৰ যি আমি সেৱা কৰি আছোঁ সুবিধা লাভ কৰিব। सानाय सुनाय बेरामनि जेंनायाव गोग्लैना थानायफोरनि थाखाय गोजोनथाव खौरां। गावनि देहानि सानाय सुनायखौ लानानै दुखुआव थानो गोनां गैला। जुदि नोंथाङा सानाय सुनाय दंब्ला जिंगासिनांगौनि गोनांथि गैया। नंगौ, चिरां जिल्लानि बेंटल गेट चापागुरियाव थानाय SI निउर'थेरापि सेन्टाराव नोंथाङा गोरलैयैनो देहानि सानाय सुनायखौ फाहामथाय लानो हागोन। बे सेन्टाराव सिं सानाय, आफादावरि सानाय, मोदोम जरा सानाय, आइजोफोरनि जेंना, खर' सानाय बायदि बायदि रोखोमनि बेरामखौ फाहामथाय होनाय जायो। बे SI निउर'थेरापि सेन्टाराव बेरामिया थानानै फाहामथाय लानो हानायनिबो सुबिदा दङ। नोंथाङा SI निउर'थेरापि सेन्टाराव फाहामथाय लानो गोसो दंब्ला नैबे जानबुं नम्बर 7620160459 नङाब्ला 9476977956 आव थोंजों सुलाद लानो हागोन।